নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুবেই টেষ্টি ৰেচিপি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া চাওঁচোন আহক ৰেচিপিটো কেনেদৰে বনাবলৈ লৈছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ কেইটামান শুকান মাছ আৰু লৈছোঁ এইপিনে কেইটামান ধনিয়া, লৈছোঁ মান ধনিয়া, পিঁয়াজ, আদা, নহৰু, দুটা বিলাহী আৰু জলকীয়া। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি ইয়াত জোখমতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত শুকান মাছকেইটা প্ৰথমতে অকণমান ভাজি লৈছোঁ। এতিয়া শুকান মাছ ভজা হৈ গ'ল। বেছি ভাজিব নালাগে, অলপমান কেৰাহীখন গৰম কৰিবলৈ হয়। এতিয়া বিলাহীটো এনেদৰে কাটি লৈছোঁ। বিলাহীটোৰ পৰা কেঁচা ভাৱটো নোযোৱালৈকে বিলাহীটো অলপ ভাজিব লাগিব। অকণমান নিমখ দি দিছোঁ। এনেদৰে লৰাই কেঁচা ভাৱটো নোযোৱালৈকে এনেদৰে লৰাই আছোঁ। চাওক বিলাহী ভজা হৈ গ'ল। বিলাহী কেতিয়াবা বেছি ভাজিব নালাগে। কেৰাহীৰ পৰা মই নমাই লৈছোঁ। আপোনালোকে বাৰু কেতিয়াবা শুকান মাছৰ লগত এনেদৰে বিলাহী দি খাই পাইছেনে? যদি খোৱা নাই খাই চাব, বহুত টেষ্টি হয় খাবলৈ। এতিয়া মই সকলোখিনি বস্তু এনেদৰে মিক্সিটোত দি দিলোঁ। তাৰপিছতে মই ফ্ৰাই কৰি থোৱা বিলাহী আৰু শুকান মাছকেইটাও এনেদৰে দি লগতে নিমখ অকণমান দি এনেদৰে মই মিক্সিত পিচি লৈছোঁ। এতিয়া চাওকচোন মোৰ চাটনি ৰেডি হৈ গ'ল।